আপোনাৰ জীৱনটোত পৃথিৱীৰ সকলো বস্তুৱেই হয়তো আপোনাৰ সৈতে বেইমানি বা অন্যায় কৰিব পাৰে, কিন্তু সকলো বস্তুৱে বেইমানি বা অন্যায় কৰিলেও আপোনাৰ জীৱনটোত আপোনাৰ লগত এনেকুৱা দুটা বস্তু আছে যি দুটা বস্তুৱে আপোনাৰ সৈতে কেতিয়াও বেইমানি বা অন্যায় নকৰে। প্ৰথমটো হ'ল কঠোৰ পৰিশ্ৰম আৰু দ্বিতীয়টো হ'ল যোগ্যতা। যদিহে আপুনি জীৱনটো সুন্দৰকৈ সজাবলৈ, জীৱনত সফলতা সঠিক দিশত লাভ কৰিবলৈ কতো ক্ৰুটি নৰখাকৈ কঠোৰ পৰিশ্ৰম কৰিছে, তেনেহ'লে এদিন নহয় এদিন আপুনি কঠোৰ পৰিশ্ৰমৰ মূল্য সঠিক সময়ত সঠিক ঠাইত লাভ কৰিবই। হয়তো এদিন দুদিন পলম হ'ব পাৰে, কিন্তু সময়ত আপুনি কঠোৰ পৰিশ্ৰমৰ মূল্য লাভ কৰিবলৈ সক্ষম হ'ব। দ্বিতীয়টো হ'ল আপোনাৰ যোগ্যতা। আপুনি জীৱনত সফলতা পাবলৈ, আপোনাৰ জীৱনটো আনতকৈ কিছু সুন্দৰ হ'বলৈ আপোনাক প্ৰয়োজন যোগ্যতাৰ।